खुलुमबाय लोगोफोर नोंथांमोनखौ आंनि BTR निउसआव फिन बरायबाय आरो जायफोर आंनि चेनेलखौ साबस्क्राइब खालामाखै अन्नानै साबस्क्राइब खालामदो। गावनि गारियाव फेसटेक्स लागायनानै लाथारनांगौ समखौ दाख्लैयो 31 डिसेम्बरसिमल' होदोंमोन ओमफ्राय दा बारायनानै 15 फेब्रुवारिसिम फोलावनानै होबाय। बे समखिनियाव सोरबाफोर फास्टेग्स खौ लागायाखैबा थाबैनो लागायनानै लादो। बिनि डेटआ 15 फेब्रुवारिसिमल'। सन्जीब नार्जारी बिथाङा सासे IPS। बिथाङा मोनसे गोजोनथाव रादाब लाबोदों। सन्जीब नार्जारी बिथाङा ADGP महरै बिबान मोनबाय। बिथाङा मोजां खामानि मावनायनि थाखाय गिदिर बिबानाव मोनहैबाय। क'क्राझार सेरफांगुरि गोजौ फरायसालि दुलाराय बर' फरायसा आफादनि गायसनगिरि गाहाय नेहाथारि रुंसारि कोंकेसर नार्जारीआ 12 अक्ट'बर 2003 मायथाइयाव बिथाङा हरखाबै रुंसारि जादोंमोन। बिथांनि जोनोम सानखौ दिनै 78थि जोनोम सान महरै फालिदों। क'क्राझार जिल्लायाव चरण नार्जारी बिथाङा बर'नि गेजेराव मेट्रिकखौ 40% एबा थार्ड डिभिजनाव लानानै APSC आनजादखौ उथ्रिनो हाबाय। साननाङा जे बर' रावजों थार्ड डिभिजन पास जानानै IPSC जानो हाया। बर' रावजों फरायनानै मेट्रिकआव थार्ड डिभिजन पास जाबाबो सासे IPS एबा प्रफेसारफोर डाक्टारफोर जाहैनो हायो। जेनेबा कलेजाव थांबा मोजां गोसो होबानो हाहैयो। এই জলাইশ্ৰী হাইস্কুলো মানে নন প্ৰভিঞ্চিয়েলাইজ আছিলে যেতিয়া মই হাইস্কুল পঢ়িছিলোঁ। তাতে মই মেট্ৰিক পাছটো থাৰ্ড ডিভিজনত হৈছোঁ। থাৰ্ড ডিভিজন কৰি পেলাই মইতো হায়েষ্ট মাৰ্কছ পাইছিলোঁ। মই 40% মাৰ্কছ পাইছিলোঁ। মই হায়েষ্ট আমাৰ স্কুলত বড়ো মিডিয়াম। তাৰপিছত মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত ছায়েন্সত এডমিশ্যন লৈছিলোঁ। তাতে ফেইল হৈছোঁ মই ছায়েন্স ষ্ট্ৰীমত। তাৰপিছত মই আৰ্টছত এডমিশ্যন ল'লোঁ। আৰ্টছত এডমিশ্যন লোৱাৰ পিছত মই মানে ছেকেণ্ড ডিভিজন পাইছোঁ। ছেকেণ্ড ডিভিজন পোৱাৰ পিছত মই ইকনমিক্স অনাৰ্ছ লৈ পেলাই গ্ৰেজুৱেশ্যনটো কৰিলোঁ। তাৰপিছত আকৌ মই গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত বেক থকাৰ কাৰণে তাতে মানে এডমিশ্যন মানে কমপ্লিট কৰা নাই। মাষ্টাৰ ডিগ্ৰীটো পণ্ডিচেৰীত যাই পেলাই আকৌ মাষ্টাৰ ডিগ্ৰী কৰিছে। তাতে মই মানে বহুত মানে ভাল লগৰকেইটা লগ পাইছিলোঁ। UPSC ৰিলেটেড চিভিল ছাৰ্ভিচ কি হয় মই আগতো একো গম পোৱা নাছিলোঁ। এই চিভিল ছাৰ্ভিচ কি বস্তু তাতে যাই পেলাই মই উৰিষ্যাৰ পৰা মানে তামিলনাডু মানে অন্ধ্ৰপ্ৰদেশ এই জাগাৰ পৰা বহুত মানে লগৰকেইটা লগ পাইছিলোঁ। ইহঁতে মোক মানে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে ইহঁতে ইনস্পাইৰেশ্যন কৰিছোঁ। আমি যাম একেলগে যাম। কিন্তু আমাৰ এটা প্ৰব্লেম আছিলে ফাইনেন্সিয়েল প্ৰব্লেম। আমি গাঁৱত মানে মোৰ মা দেউতা মানে এগ্ৰিকালচাৰ কৰে। দেউতা কোনেও জব নাই মানে গাঁৱত মই ফাৰ্ষ্ট জব পাব। গাঁৱত ফাৰ্ষ্ট জব পাব। কোনেও মানে জব নকৰে আৰু আমাৰ গাঁৱত এনেকুৱা মানে বেকৱাৰ্ড আছে এতিয়াও আছে।